নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ বন্ধু-বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনালোকে জয়েন কৰিবলৈ যাওঁতে কি ডকুমেণ্ট লগত লৈ যাব লগতে আপোনালোকে লগত লৈ যাব লগা জয়েনিং লেটাৰখন কেনেদৰে লিখিব বন্ধু-বান্ধৱীসকল আপোনালোকে যেতিয়া আপুনি পোৱা চাকৰিটোত জয়েন কৰিবলৈ যাব তেতিয়া আপোনালোকে লগত লৈ যাব লগা ডকুমেণ্টসমূহৰ ভিতৰত প্ৰথমে আপোনালোকক প্ৰয়োজন হ'ব এডুকেশ্যনেল চাৰ্টিফিকেটসমূহ যেনে ধৰক 8 পাছ চাৰ্টিফিকেট 10 পাছ চাৰ্টিফিকেট লগতে হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেট আৰু এপ্লাই কৰোঁতে আপোনালোকে যদি কম্পিউটাৰ সাৰ্টিফিকেট দিছিলে তেনেহলে সেই কম্পিউটাৰ সাৰ্টিফিকেটখন লৈ যাব অৱশ্যে হায়াৰ সেকেন্ডাৰী পাছ সাৰ্টিফিকেটখন যিসকল কেণ্ডিডেটৰ নাই তেওঁলোকে নালাগে কিন্তু যিসকলৰ আছে তেওঁলোকে লগত লৈ যাব কাৰণ সেই সাৰ্টিফিকেটখনে হয়তো আপোনালোকক পৰৱৰ্তী সময়ত প্ৰমোচনৰ ক্ষেত্ৰত কিছু সহায় কৰিবও পাৰে ইয়াৰ পাছতে আপোনালোকক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি ইত্যাদি লগতে আপুনি যদি ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেট হয় তেনেহলে আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন আৰু এজ প্ৰুফৰ কাৰণে মেট্ৰিকৰ এডমিট অথবা বাৰ্থ সাৰ্টিফিকেটখন লগত লৈ যাব এই সমূহৰ উপৰিও পিআৰসি আৰু বেংক একাউণ্ট এই সকলোবোৰ ডকুমেণ্ট লগত লৈ যাব আৰু আটাইতকৈ বেছি প্ৰয়োজনীয় ডকুমেণ্ট দুটা হৈছে এপইণ্টমেণ্ট লেটাৰ আৰু জয়নিং লেটাৰ এপইণ্টমেণ্ট লেটাৰখন যিহেতু আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটত ডাউনলোড কৰি ল'ব পাৰিব গতিকে সেই সম্পৰ্কত চিন্তা কৰিব লগা একো নাই এতিয়া আমি চাওঁ যে আপোনালোকে লগত লৈ যাব লগা জয়নিং লেটাৰখনৰ ফৰমেটটো কেনেধৰণৰ হ'ব বন্ধু-বান্ধৱীসকল আপোনালোকে জয়নিং লেটাৰখন আপুনি যিটো অফিচত জয়েন কৰিব সেই অফিচৰ মুখ্য ব্যক্তিজনলৈ লিখিব লাগিব সেই সম্পৰ্কত এটা সৰু উদাহৰণ চাওঁ আহক ধৰি লওক আপুনি সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত চকীদাৰ পোষ্টৰ বাবে জয়েন কৰিবলৈ গৈছে আৰু আপুনি এখন হাই স্কুলৰ হেডমাষ্টাৰজনক আপোনাৰ জয়নিং লেটাৰখন দিব লাগে তেনে ক্ষেত্ৰত জয়নিং লেটাৰখন এনেদৰে লিখিব যে প্ৰথমে লিখিব টু দা হেডমাষ্টাৰ আৰু ৰাইট সাইডে লিখিব ডেট টু আৰু দা হেডমাষ্টাৰৰ তলতে আপুনি যিখন স্কুলত চাকৰি পাইছে সেই স্কুলখনৰ নামটো লিখিব ধৰি লৈছোঁ আপুনি চাকৰি পোৱা স্কুলখনৰ নাম XYZ স্কুল তেতিয়া আপুনি দা হেডমাষ্টাৰৰ তলত XYZ স্কুল লিখিব আৰু তাৰ তলতে জিলাখনৰ নাম লিখিব ইয়াৰ পাছতে আহিব সাবজেক্ট আৰু তাত লিখিব জয়নিং লেটাৰ ফৰ দা পোষ্টিং অফ চকীদাৰ আৰু যদি আপুনি চকীদাৰ পোষ্টৰ সলনি বেলেগ পোষ্টত চাকৰি পাইছে তেনেহলে সেই পোষ্টৰ নাম লিখিব আৰু যদি আপুনি আন বেলেগ অফিচত পায় তেতিয়াহলে টু দা অফিচাৰ তেনেদৰে লিখি অফিচটোৰ নাম লিখিব আৰু বাকিখিনি একেই থাকিব আৰু যিটো সাবজেক্ট লিখিব সাবজেক্টটোত আপুনি আপোনাৰ পোষ্টৰ নাম লিখি দিব ইয়াৰ পাছতে আৰম্ভ হ'ব ডিয়াৰ ছাৰ অথবা ডিয়াৰ মেম যদি মুখ্য ব্যক্তিজন পুৰুষ হয় তেনেহলে ডিয়াৰ ছাৰ আৰু যদি মহিলা হয় তেনেহলে ডিয়াৰ মেম বুলি আৰম্ভ কৰিব তাৰ পাছতে স্ক্ৰীনত দেখিবলৈ পোৱাৰ দৰে লিখিব যে উইথ ৰিফাৰেন্স টু ইউৰ এপইণ্টমেণ্ট লেটাৰ নং আৰু তাত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ নম্বৰটো লিখিব ইয়াৰ পাছতে লিখিব ডেটেড আৰু তাত আপুনি ডেটটো লিখিব ইয়াৰ পাছতে স্ক্ৰীনত দিয়াৰ দৰে লিখিব যে I would like to inform you that I am joining the job from today onwards on 1/6/2023 এনেদৰে তাৰিখটো লিখিব আৰু যদি তাৰিখটো বেলেগ এটা তাৰিখত আপুনি জয়েন কৰে তেনেহলে সেই তাৰিখটো লিখিব as a চকীদাৰ at XYZ school আৰু চকীদাৰৰ পৰিৱৰ্তে যদি বেলেগ পোষ্টত চাকৰি পাইছে তেনেহলে সেই পোষ্টৰ নাম লিখিব আৰু এট বুলি লিখাৰ পিছত আপুনি যিটো অফিচত চাকৰি পাইছে সেই অফিচটোৰ নাম লিখিব তাৰ পাছত লিখিব যে কাইণ্ডলি কনসিডাৰ দিস এজ মাই ফৰ্মেল জয়নিং লেটাৰ তললৈ লিখিব থ্যাংকিং ইউ সিনচিয়াৰলি ইয়োৰ নেম অৰ্থাৎ আপোনাৰ নিজৰ নাম লিখিব আৰু মোবাইল নম্বৰ বন্ধু-বান্ধৱীসকল আপোনালোকক জনাই দিওঁ যে এই জয়নিং লেটাৰ সম্পৰ্কত মোৰ অভিজ্ঞতা খুবেই কম তথাপিও মোৰ যিটো ধাৰণা সেই ধাৰণা অনুসৰি আপোনালোকক জয়নিং লেটাৰখনৰ এটা ফৰ্মেট দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানেই এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব